এইখন অসমতে পুনৰ সংঘটিত হল জঘন্য ঘটনা। কয়লা খনিত নিহত 3 শ্ৰমিকক জেচিবিৰে পুতি থলে মৃতদেহ। কিছুদিন পূৰ্বে মৰিগাঁওকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ 39জন শ্ৰমিক মণিপুৰৰ ভূমিস্খলনত মৃত্যু হোৱাৰ বাতৰি মাৰ নাযাওঁতে লিডুৰ কয়লা খনিত 3জন শ্ৰমিকৰ মৃত্যুৰ বাতৰিয়ে তোলপাৰ লগাইছে সমগ্ৰ অসমত। উল্লেখযোগ্য যে তিনিচুকীয়া জিলাৰ লিডুৰ মালুগাঁৱৰ এক দুৰ্গম অঞ্চলত থকা চোৰাং কয়লা বেপাৰীৰ অবৈধভাৱে খনন কাৰ্য চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হয়। ফলত ঘটনাস্থলীতে 3জন শ্ৰমিক মৃত্যু হোৱাৰ উপৰিও আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। নিহত শ্ৰমিক 3জন ক্ৰমে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ শহীদুল ইছলাম আৰু হুছেইন আলী, আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ অসমত আলী বুলি জনা গৈছে। জানিব পৰা মতে প্ৰায় এমাহ পূৰ্বে শ্ৰমিককেইজনে লিডুৰ কয়লা খনিত কাম কৰিবলৈ আহিছিল। দেওবাৰে জনৈক ডেভিড নাগা আৰু খান নামৰ দুগৰাকী ব্যক্তিয়ে অবৈধ খাদানত খনন চলাই থকাৰ সময়তে সংঘটিত হয় এই ঘটনাটো। ফলত থিতাতে 3জন শ্ৰমিকে অকালতে প্ৰাণ হেৰুৱাৰ উপৰিও আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। আহত কেইজন চিকিৎসালয়ত ভৰ্তি কৰাই যদিও প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে নিশাৰ ভাগত জেচিবি লগাই মৃতদেহবোৰ পুতি থয়। এই খবৰ সতীৰ্থ শ্ৰমিকসকলে পৰিয়ালক অৱগত কৰাতহে জঘন্য অমানৱীয় ঘটনাটো পোহৰলৈ আহে। বিষয়টোৱে সমগ্ৰ ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ পিছতে সক্ৰিয় হৈ পৰে তিনিচুকীয়া আৰক্ষী। ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সাংবাদিকক জনায় যে জনৈক ডেভিড নাগা নামৰ ব্যক্তিজনৰ অবৈধ কয়লা খনিত সংঘটিত কৰা এই ঘটনাৰ বিষয়ে আৰক্ষীয়ে বহু তথ্য সংগ্ৰহ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে সোধপোছৰ বাবে 4-5জন ব্যক্তিক আটক কৰিছে। আটকাধীন ব্যক্তিকেইজন উক্ত ঘটনাটো সঁচা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে। ব্যুৰ ৰিপৰ্ট, নিউজ আছামিজ।